বন্ধুসকল, আজি মই চন্দন নিবনুৱাই আকৌ পুনৰবাৰ আপোনালোকৰ আগত নতুন এটি ভিডিঅ' লৈ আহিছোঁ। আজি এটি নতুন অধ্যায়ৰ ওপৰত আজি ভিডিঅ'টো বনাবলগীয়া হৈছে, যিহেতু মই বহুত দিন ভিডিঅ' বনাব পৰা নাই। আজি সেইবাবে ভাবিলোঁ এটি নতুন ভিডিঅ' বনাওঁ। আমাৰ যিহেতু এতিয়া উঠি অহা প্ৰজন্মৰ বহুতো কিছুমান সমাজৰ নামঘৰ বহুতো শিকিবলগীয়া আছে বহুত, আৰু সমাজখন যাতে আগবাঢ়ি যায় আমাৰ উঠি অহা নৱপ্ৰজন্মক, সেইবাবে মই বিশেষকৈ আজি দেখুৱাব বিচাৰিছোঁ যে মায়ামৰা ধৰ্মৰ আমাৰ যিটো গায়ন বায়নৰ অলপ মাহুৰ গীতজন মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ গুৰু শ্ৰী ৰবীন নেওগৰ দ্বাৰা এই ভিডিঅ'টো মই দেখুৱাবলৈ যত্ন কৰিছোঁ। মোৰ গুৰুৱে কেনেকৈনো এই গীতজন ধৰিছে, সকলোৱে যাতে আমাৰ নৱপ্ৰজন্মই উঠি অহা যাতে সকলোৱে এই গীতজন শিকিবলৈ চেষ্টা কৰে আৰু সমাজৰ ক্ষেত্ৰত অকণমান হ'লেও আগবাঢ়িব পাৰে। সেইবাবে মই আজি এই ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ, আৰু ক'ৰবাত যদি কেনেবাকৈ কিবা ভুল হয় সেইটো সকলোৱে যাতে ক্ষমা কৰি দিয়ে। আৰু আহকচোন আজি ভিডিঅ'টো অলপ চাওঁ আৰু সকলোকে শিকিবলৈ সকলোকে যাতে আমি উৎসাহ দিব পাৰোঁ, এইটোৱে আৰু কামনা কৰিছোঁ। মই যেনেকৈ এই ভিডিঅ'টো বনাইছোঁ সকলোৱে উৎসাহ পাবলৈ, আপোনালোকেও সকলোকে যাতে উৎসাহ দিবলৈ চেষ্টা কৰক, তেতিয়াহে আমাৰ মায়ামৰা ধৰ্ম বহুতখিনি আগবাঢ়ি যাব। আৰু এই আৰু আজি ভিডিঅ'টো মই ইমানখিনিতে কৈ মই আগলৈ দেখুৱাইছোঁ। আদিমকে নোলোৱা সংজ্ঞা কহে অনিৰুদ্ধে পাপি অসীম জন্মক লাগি পৰিলোক পৰম বিঘাত ৰাম নামে পৰমে ধন্য হয় নাৰদ মহেশ আদি পুলি মুচাৰি কণ্ঠে নাচাৰ যাৰ নাম দুৰ্ধন সম্পদ জীৱনে যৌৱন অৱেগৌ নিত্য নাহিজন পৰমে অমূল্য ধন হৰিগুণ নামে পুণ্য ঐ পৰম তত্ত্বমান ভাৰত পৰীক্ষা ধন্য নৰদেহ পায় আদিমকে নোলোৱা কহে অনিৰুদ্ধে পাপি অসীমক জন্মক লাগি পৰিবংগ পৰম বিঘাত